পাব্লিক সার্ভিসৰ জৰিয়তে আজি এটি বিশেষ আলোচনালৈ যাবলৈ ইচ্ছা কৰিছোঁ। সেই আলোচনাটি হ'ল ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি APJ আব্দুল কালাম তথা তেখেতক আমি মিছাইলমেন নামেৰেও জানো, এজন বিজ্ঞানী ৰূপেও আমি জানো, তেখেতে জনাজাত বিজ্ঞানী ৰূপে, মিছাইলমেন ৰূপে, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰূপে। প্ৰায়তঃ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতবৰ্ষক লৈ বিভিন্ন সময়ত বিভিন্ন সপোন দেখিছিল আৰু সেই সপোনৰ ক্ষেত্ৰত তেখেতে 2020 মিছন ইণ্ডিয়া নামেৰে এটি যি পৰিকল্পনা কৰিছিল আৰু সেই পৰিকল্পনাত ভাৰতবাসীৰ ওপৰত কিছু দায়িত্ব অৰ্পণ কৰিছিল আৰু সেই ক্ষেত্ৰত মিছন ইণ্ডিয়া নামেৰে এটি কিতাপত এই মিছন 2020 যি সপোনৰ তেওঁৰ যি সপোনৰ যি উপলব্ধি সেই উপলব্ধি তেওঁ কৰিছিল আৰু সেই ক্ষেত্ৰত কেইটিমান শপত বাক্য আমি প্ৰতিজনেই পালন কৰিব লাগিব। সেই শপত বাক্যকেইটা আমি প্ৰতিজনেই মনত ৰাখিব লাগিব আৰু সেই শপত বাক্যখিনি কাৰ্যকৰী কৰাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। তেখেতে কৈছিল, মই প্ৰগাঢ় নিষ্ঠাৰে শিক্ষা আৰু কৰ্মত প্ৰবৃত্ত হ'ম আৰু এই কামত উৎকৰ্ষতা লাভ কৰিম। মই কমপক্ষেও 10জন নিৰক্ষৰ মানুহক লিখিব পৰা কৰিম। মই অতি কমেও 10টা গছপুলি ৰোপণ কৰি প্ৰতি মুহূৰ্ততে তাৰ আপডাল কৰিম। মই গ্ৰামাঞ্চল আৰু নগৰাঞ্চললৈ গৈ তাৰ অতি কমেও 5জন লোকক নিচা আৰু জোৱাৰ আসক্তিৰ পৰা আঁতৰাই অনাৰ বাবে যতোপৰোনাস্তি চেষ্টা কৰিম। নিকাৰ ভুঞ্জি থকা মোৰ ভাই ভনীহঁতৰ দুখ কষ্ট নিৰাময় কৰাৰ বাবে মই সততে চেষ্টা কৰিম। মই কেতিয়াও জাতি, ধৰ্ম, বৰ্ণ আৰু ভাষাৰ ভেদাভেদৰ সমৰ্থন নকৰো। মই সৎ হ'ম আৰু আনে অনুকৰণ কৰিবলগীয়া দৃষ্টান্ত দাঙি ধৰিম। মই এজন সচেতন নাগৰিক হোৱাৰ বাবে কাম কৰি যাম আৰু মোৰ পৰিয়ালটোক ন্যায়পৰায়ণ কৰিম। সকলো নাৰীকে সন্মান কৰাৰ উপৰি নাৰী শিক্ষা প্ৰচলনৰ সমৰ্থন কৰিম। শাৰীৰিক আৰু মানসিক প্ৰতিবন্ধীসকলৰ প্ৰতি সদায় বন্ধুবৎ আচৰণ কৰিম আৰু তেওঁলোকেও যাতে নিজক আমাৰ নিচিনা বুলি ভাবিব পাৰে তাৰ বাবে কঠোৰ শ্ৰম কৰিম। মোৰ দেশ মাতৃকা আৰু দেশৰ মানুহৰ সাফল্য মই গৌৰৱ সহকাৰে উদযাপন কৰিম। এই 10টি শপত বাক্য আমি যদি প্ৰতিদিনে অনুসৰণ কৰোঁ আৰু কাৰ্যত পৰিণত কৰোঁ, আমাৰ ভাৰতবৰ্ষখন সঁচাকৈয়ে 2020 চনৰ ভিতৰতে উন্নয়ন ৰাষ্ট্ৰ হিচাপে এক উন্নত ৰাষ্ট্ৰত পৰিণত হ'ব আৰু আমি প্ৰতিজনেই নিজৰ দেশৰ স্বাৰ্থত আমি এই শপত বাক্যকেইটি আমি অনুসৰণ কাৰ্যকৰী কৰাটো আমাৰ কাৰণে আচলতে অত্যন্ত জৰুৰী বুলি মই ভাবোঁ আৰু পাব্লিক সাৰ্ভিস চাই থকাৰ কাৰণে সকলোলৈ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সমাপ্ত।